আজি এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি ভিডিঅ'টো বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। আজি আমাৰ প্ৰথম চেলেঞ্জ ভিডিঅ' আৰু চেলেঞ্জটো হৈছে পানী, কাৰণ গৰমটো বহুত বেছি পৰিছে আৰু পানী আমাৰ স্বাস্থ্যৰ কাৰণে কিমান ভাল জানে আৰু সকলোৱে। সেইকাৰণে ভাবিছোঁ আজি চেলেঞ্জটো পানীৰ পৰাই আৰম্ভ কৰোঁ আৰু চেলেঞ্জটো মই নকৰোঁ কাৰণ মই বৰ বেছি পানী খাব নোৱাৰোঁ, ভাইটি আৰু হাজবেণ্ডে কৰিব। ঠিক আছে তেন্তে ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু চাওকচোন কেনেকুৱা হয় ভিডিঅ'। সেয়া দুইটা পানী মানে 1 লিটাৰ বটল লৈ ৰেডি হৈছে আৰু দুইটাকে ছেম বটল দিয়া হৈছে। আৰু এতিয়া ৰুলটো হ'ব কেনেকুৱা জানেনে, বটলটো মুখত ভৰাই মানে একেবাৰতে মানে খাই থাকিব লাগিব। বটলটো উলিয়াই দিব নোৱাৰিবা। ভাইটি ৰেডি নে? ৰেডি নে বাবু? ৰেডি? অ'কে, আপোনালোকেও চাওক, এনজয় কৰক আৰু ঠিক আছে। বটলটো উলিয়াই দিব নোৱাৰিবা কিন্তু, কোনে ফাৰ্ষ্ট হয় তাকে চাম। ভাইটি জিকিব এতিয়া কিন্তু দেই বাবু। ভাইটি চিটিং, পানী পৰিছে। ভাইটি পানী পৰি গৈছে, সি মানে জিকিবই আৰু এনে পানী নাখায়, এইটো চান্সেহে যদি অলপ পানী খোৱাটো হয় আৰু। ভাইটি বহুত পানী পৰি গৈছে। ৰখি গ'ল। এয়া বাবু জিকিল, ষ্টপ, বাবু জিকিল। বেলেগ ইণ্টাৰেষ্টিং নে? এয়া কেনেকুৱা? শাস্তি 10 বাৰ কাণত ধৰি 10 বাৰ উদ্ভৱ কৰিব লাগিব। এয়া বেছি ৰোৱা নাই, পানীটা অলপ ৰৈছে বাৰু, ইমান হেৰি হোৱা নাই আৰু বাবু অলপ থাকিলগৈ। কিন্তু সি উলিয়াই নিদিলে যে বটলটো, মানে উলিয়াই নিদিলে আৰু সি উলিয়াই দিলে, সেইকাৰণে সি হাৰি গ'ল আৰু। তথাপিও ভাল লাগিলে, ময়ো এনজয় কৰিলোঁ, আপোনালোকেও এনজয় কৰক আৰু দিয়া চেলেঞ্জ একচেপ্ট। নহয় চেলেঞ্জটো সলাই দিওঁ তো। সি এই ৰ'দত, মানে ৰ'দটো বহুত বেছি, কম্বল এখন লৈ সি বাহিৰৰ পৰা আহিব লাগে, সেইটো মানে মোৰ ফালৰ পৰা চেলেঞ্জ দিছোঁ। তুমি হ'বনে কোৱা? হ'ব, অঁ ঠিক আছে। মোৰ পেচাব কৰি দিলে পেনতে। বা এয়া কম্বল লৈ ৰেডি। আপোনালোকে এনজয় কৰক। এয়া ইমান গৰমত আমি থাকিব পৰা নাই। এয়া ৰ'দত থাকিব লাগিব, ৰ'দটো আজি বহুত বেছি। দিয়া চকী এখন উলিয়াই দিয়া। মা জমনি। এয়া এই শাস্তি, ৰ'দটো বহুত। দেখিছে মুখখন দেখাই দিয়া আকৌ অলপ। এয়া চেলেঞ্জ, পানিছমেণ্টত হাৰিছিলে, তাৰ বাবে এইটো চেলেঞ্জ। এয়া হ'ল দিয়া, ভিতৰলৈ যোৱা। বাই বাই গাইজ দি থৈ যোৱা আকৌ। চেলেঞ্জ মজা লাগে আৰু ভাইটিক পানিছমেণ্ট দি উদ্ভৱ কৰিব লাগিছিলে, কিন্তু নকৰিলে বাৰু। নাই, এইটো আৰু তাতকৈ বেলেগ, ৰ'দটো বহুত বেছি। আৰু ভাইটি এফালে আহা, কেনেকুৱা লাগিল কৈ দিয়া। আৰু আপোনালোকে যদি আমাৰ চেলেঞ্জবোৰ চাবলৈ বিচাৰে তেন্তে আমাক প্লিজ ছাপোৰ্ট কৰিব, আমাৰ চেনেলটো আগবঢ়াই নিব। আৰু ইয়াতকৈ ইণ্টাৰেষ্টিং চেলেঞ্জ হ'বলৈ গৈছে। তাত পানী চাওক। কেনেকুৱা লাগিলে? ভালেই লাগিলে, এনজয় কৰিলোঁ ন? আজি প্ৰথম চেলেঞ্জ ভিডিঅ' কৰিলোঁ। আৰু আপোনালোকে ছাপোৰ্ট কৰক আৰু কৰি ভালকৈ ছাপোৰ্ট কৰিব, ভাল ভিডিঅ' দিম। আৰু আজি প্ৰথম এটা মানে জাষ্ট এনজয় আৰু এনজয়মেণ্ট।
আৰু আমি মনোৰঞ্জন দিব চেষ্টা কৰি থাকিম ভাল ভাল বহুত ইণ্টাৰেষ্টিং ভিডিঅ' আনি থাকিম কিন্তু দেই আৰু আগুৱাই নিব আমাক বাই 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 বাই